আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ যাই আছো যদি আপোনালোকে অৰুণোদয় আঁচনি টকা পাইছিল কিন্তু হঠাৎ কিবা কাৰণত টকা পোৱা বন্ধ হৈ গৈছে নাইবা নতুনকৈ আবেদন কৰিব বিচাৰিছে তেন্তে আজিৰ পৰা আপোনালোকে অনলাইনৰ পৰা আবেদন কৰিব পাৰিব। তা হওক ভিডিঅ'টো চাওক আৰু জানক সম্পূৰ্ণ প্ৰচেছ। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰখন ওপেন কৰি ল'ব আৰু সাৰ্চ কৰি দিব orunodoi.in orunodoi.in লিখি আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত চাওক এটো অসমৰ অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবসাইট হয়। তো আপুনি অলপমান স্ক্ৰল ডাউন কৰিব আৰু তলত চাব চাৰিটা অপচন আছে ভিউ ষ্টেটাছ। তো আপুনি ইয়াৰ পৰা আপোনাৰ ষ্টেটাছটো চাব পাৰিব। আপোনাৰ যদি আগতে কৰা আছিল সেইটো আপোনাৰ পইচা সোমাইছে না নাই। তাৰপিছত ৰাইছে কমপ্লেইন। তো আপোনাৰ যদি কিবা অসুবিধা হৈছে সেইটো কাৰণে আপুনি কমপ্লেইন কৰিব পাৰিব। তাৰপিছত এতিয়া আপুনি যদি নতুনকৈ এপ্লাই কৰে বা আপোনাৰ নামটো কটা গৈছে সেইটোৰ কাৰণে আপুনি 3 নম্বৰ অপচন যেটো দেখা পাইছে সাবমিট গ্ৰিভেন্স তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ফৰ্ম এটা খোল খাই যাব। এতিয়া আপুনি আপোনাৰ নামটো যেটো নাম আপোনাৰ আধাৰ কাৰ্ডত নাইবা পান কাৰ্ডত আছে সেইটো নাম এতে বহাই দিব। তাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। তাৰ পিছত আপোনাৰ ইমেইল এটা দিব। তাৰ পিছত এতে আপোনাৰ ফুল এড্ৰেছটো বহাই দিব। ভিলেজ পোষ্ট অফিচ ফুল এড্ৰেছটো এতে বহাই দিব। তাৰ পিছত পিন নম্বৰটো দিব। পিন নম্বৰটো দিয়াৰ পিছত কেটেগৰী অফ গ্ৰিভেন্স কিহৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে। কমপ্লেইন যদি কৰিব বিচাৰিছে কমপ্লেইন দিব পাৰিব, সাজেশন দিব পাৰিব। তো আপুনি 1 নম্বৰে এইটো সিলেক্ট কৰি ল'ব। তাৰ পিছত আপোনাৰ এতে দেখুওৱা হৈছে এটাচমেন্ট অফ ইফ এনি। তো আপুনি ইয়াতে আপোনাৰ বেংকৰ একাউণ্টছ, পেন কাৰ্ড, আধাৰ কাৰ্ড এতে দি দিব। তাৰ পিছত ডেসক্ৰিপশ্যন লিখিব। ডেসক্ৰিপশ্যনত যদি আপোনাৰ আগতে যদি আপুনি অৰুণোদয় আঁচনি টকা পাইছিল তো এতিয়া বন্ধ হৈ গৈছে। তো আপুনি ইয়াতে ডেসক্ৰিপশ্যনত আপোনাৰ কিহৰ কাৰণে কটা গৈছে নাইবা বেলেগ কোনো প্ৰব্লেম থাকিলে ইয়াতে আপুনি শ্বেয়াৰ কৰি দিব। এতিয়া আপুনি ফুল ডিটেইলছটো লিখি দি দিব। তাৰপিছত নতুনকৈ যদি এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে যদি বিধৱাৰ ক্ষেত্ৰত আপুনি দিব পাৰে I am a widow living a life of greater hardship. I had 2 daughters এনেকৈ আপুনি লিখি দিব পাৰে। তো আপুনি এনেকৈ লিখি দিয়াৰ পিছত আপুনি সাবমিট গ্ৰিভেন্সত ক্লিক কৰিব আৰু আপোনাৰ এপ্লিকেশ্যনটো সাবমিট হৈ যাব। তাৰ পিছত আপুনি আপোনাৰ মোবাইল নম্বৰত মেছেজ আহিব যে আপোনাৰ একসেপ্ট হৈছে না ৰিজেক্ট হৈছে। তাৰ পিছত আপোনাৰ যদি এপ্লিকেশ্যনটো একসেপ্ট হয় তাৰ পিছত আপুনি আপোনাৰ টকাটো পাই থাকিব।